মহাবিদ্যালয়ৰ নামত অবৈধ বেহা প্ৰবঞ্চনাৰ বলি হৈছে শ শ ছাত্ৰ ছাত্ৰী এডমিশ্যনৰ নামত ৯,৬০০ টকাকৈ লোৱাৰ পাছত পঢ়াব নোৱাৰো বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই হাত দাঙি দিয়াত দুখীয়া ছাত্ৰ ছাত্ৰীৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰ অৱস্থা। মানে আৰু সেইদিনা আমাৰ দুপৰীয়া 3:30 মাৰলৈ কল এটা আহিলে যে কৈছে আমাৰ NKDত ক্লাছ আৰু নহ'ব, আমাৰ ষ্টুডেণ্টবিলাকক চবকে তিনিচুকীয়া কলেজলৈ শিফ্ট কৰা হৈছে। সেইটো আমাক ষ্টেটমেণ্ট মাৰ্ক দিলে, তাকো আমাৰ পেৰেণ্টছক আগতে এইটো একো জনোৱাও নাছিলে। আমি তাৰপিছত টিচাৰবিলাকলৈ কল কৰিলোঁ, টিচাৰবিলাকে কৈছে আমাক এইটো ইনফৰ্মেই কৰা নাই। তাৰপিছত ছাৰলৈ কৈছোঁ, ছাৰে টিচাৰবিলাকক কৈছে যে আমাৰ মানে আৰ্টছৰ দুটা ছাবজেক্ট নাই তিনিচুকীয়া কলেজৰ। ছাৰে কৈছে এনেকৈ কৈ আমি সিহঁতি দুটা ছাবজেক্টৰ টিউশ্যন ল'ব, সিহঁতি মেনেজ কৰিব, সেইটো সিহঁতৰ প্ৰব্লেম। আমাৰ মানে জাষ্ট এটক আমি তিনিচুকীয়া কলেজত এইটো কৰি দিছোঁ, এডমিশ্যন কৰাই দিছোঁ। আমাৰ পৰা 9,600 এডমিশ্যন ফিও ল'লে। যিমানটো জনা যায় যে তিনিচুকীয়া কলেজৰ গভৰ্ণমেণ্ট হয়, তাত আমাৰ এডমিশ্যনটো ফ্ৰী হ'ব ছেকেণ্ড ইয়াৰত। উল্লেখ্য যে তিনিচুকীয়া জিলাৰ গেলাপুখুৰী ককৰাতলিত অৱস্থিত নলনীকান্ত দহোদীয়া কনিষ্ঠ মহাবিদ্যালয়ত প্ৰথম বৰ্ষত ঠিকমতেই চলাই নিয়াৰ পিছত দ্বিতীয় বৰ্ষৰ বাবে ৯,৬০০ টকাৰ মাচুলৰ বিনিময়ত এডমিশ্যন দিয়া হয়। পিছে এতিয়া কৰ্তৃপক্ষক লগ ধৰিবলৈও পুলিচ প্ৰশাসনৰ অনুমতি ল'ব লাগিব আদি এশএবোৰি নিয়ম আৰু ফাঁকিৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত হেতালি খেলিছে বিদ্যালয় কৰ্তৃপক্ষই। আজি আমি আহিলোঁ আমাৰ প্ৰব্লেমটো শ্বেয়াৰ কৰিবলৈ, প্ৰিন্সিপাল ছাৰৰ লগত ভালকৈ কথা পাতিবলৈ। দেখিছেনে গেটটো বন্ধ কৰিছে, আমি হৈ গ'ল আমি ইয়াত 5 ঘণ্টা ৰখি থকা, এতিয়ালৈকে ছাৰে আমাক গেট খুলি দিয়া নাই যাবলৈ। আমাক কৈছে DCO পুলিচৰ পাৰ্মিশ্যন লৈ আহিবলৈ, ডিষ্টেঞ্চ মেইনটেইন মানে আমাক পুলিচৰ পাৰ্মিশ্যন লৈ সোমাব কৈছে। আৰু ছাৰে কৈছে আজি 2টাতে সোমাব কৈছে। সেইদিনা আমি আহিছোঁ এৰাউণ্ড 6টা ল'ৰা এডমিশ্যন কৰিবলৈ, ছাৰে তেতিয়া মানে সেইটো দুটা একো কৰা নাই। আজি ডাইৰেক্ট মানে আমি যদি আলোচনা কৰিব আহিছোঁ, সেইটো কাৰণে দুটা সেইটো উলিয়াইছে। অভিভাৱক তথা ছাত্ৰ ছাত্ৰীক নিজে পঢ়ি থকা তিনিচুকীয়া জিলাৰ গেলাপুখুৰী ককৰাতলিত অৱস্থিত নলনীকান্ত দহোদীয়া কনিষ্ঠ মহাবিদ্যালয়তে প্ৰৱেশ নিষিদ্ধ কৰিছে অধ্যক্ষ পাৰ্থ বিজয় দেৱনাথে। এতিয়া এই অধ্যক্ষই কাৰ ছাত্ৰছায়াত থাকি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিবলৈ সাহ কৰিছে, সেই প্ৰশ্ন সচেতন ৰাইজৰ মাজত আলোচনা চলিছে। বিষয়টো জনাৰ পিছত জিলা প্ৰশাসন আৰু চৰকাৰে কি ব্যৱস্থা লয় সেয়াও সময়তহে নিশ্চিত হ'ব। আচ্ছা, আমাৰ কলেজৰ যিটো এতিয়া বৰ্তমান যিটো কৰোণা ভাইৰাছ পেণ্ডেমিক চিটুৱেশ্যন চলি আছে, তাৰ পৰিপ্ৰেক্ষিতত মানে বিভিন্ন ইকনমিক এটা প্ৰব্লেম ক্ৰাইচিছ চলি আছে। আমাৰ কলেজখনৰো বহুত আগৰৰ পৰা ইকনমিক ক্ৰাইচিছ চলি আছিলে, তথাপি বেলেগ জেগাৰ পৰা ফাণ্ডিং আনি আমাৰ মেনেজমেণ্টে মেনেজ কৰিছিলে। কিন্তু এতিয়া যিহেতু কৰোণা ভাইৰাছৰ চিটুৱেশ্যন আহিল, তেতিয়া সেই ক্ৰাইচিছটো চৰম পৰ্যায় পাই গ'ল। তেতিয়া আমাৰ মেনেজমেণ্টে কৈছে যে আমি যদি ষ্টুডেণ্ট যদি বেছি নহয় আমি এডমিশ্যন নিদিওঁ। যদি আমাৰ এটা মিনিমাম এটা ষ্টুডেণ্ট তেওঁলোকে কৈছিলে নিৰ্ধাৰণ কৰিছিল 30 ষ্টুডেণ্টছ মিনিমাম হ'ব লাগিব। তাৰপিছত আমি ক'লোঁ, তাৰপিছত ছেকেণ্ড ইয়াৰখিনি কৈছে, আমি ক'লোঁ ছেকেণ্ড ইয়াৰখিনি থাকিব যেনেকৈ হয় কৰি থাকিব, কাৰণ এইখিনিতো আমাৰে ষ্টুডেণ্ট, আমিতো ৰেছপনচিবিলিটি লৈছোঁ ইহঁতৰ, গতিকে ইহঁতৰ একদম পৰীক্ষা দিয়ালৈকে আমি চব কৰিব লাগিব। তেতিয়া মেনেজমেণ্টে কৈছে যে আমাৰতো এতিয়া ফাণ্ডিঙৰ প্ৰব্লেম হ'ব, এতিয়া টিচাৰখিনিতো এতিয়া আমি চেলাৰীটো দিব নোৱাৰিম। তো যদি কোনোবা টিচাৰ যদি নাথাকে, তো ইহঁতৰ এটা অল্টাৰনেটিভ এৰেঞ্জমেণ্ট কৰি দিব লাগিব। যদি আমি যেতিয়া লকডাউন খুলিব, যেতিয়া ক্লাছ নহ'ব, তেতিয়া ইমিডিয়েটলি টিচাৰ যদি নহয়, আমি তিনিচুকীয়া কলেজৰ লগত কিবা এটা ব্যৱস্থা কৰিম। সেইখিনি আমি ক'লোঁ গাৰ্জিয়ানখনক অলপ জনাই দিব। মই এনেকৈ একৰ্ডিংলি মই গাৰ্জিয়ানখনক জনালোঁ। এতিয়া গাৰ্জিয়ানৰ যদি কাৰোবাৰ কোনো আপত্তি থাকে তেওঁলোকে আমাক জনাব। গতিকে এনেকৈয়ে আমি মানে চলিব লাগিব। গতিকে আমি ষ্টুডেণ্টৰ যেতিয়া কেৰিয়াৰ, মই গাৰ্জিয়ানখিনিক এইটোও ক'লোঁ যে আপোনালোকে যদি তিনিচুকীয়া কলেজত যদি ক্লাছবিলাক লয়, এটা সুবিধা হ'ব কি আপোনালোকে যিটো পইচা আপোনালোকে ইয়াত দিব, সেইটো পইচাৰে আপোনালোকে টিউশ্যন দিব পাৰিব ল'ৰা ছোৱালীবিলাকক। আৰু আমাৰ যিখিনি ষ্টুডেণ্ট কৈছোঁ, আমি চব কৈছোঁ, তো যিখিনি পইচা আমাৰ ইয়াত দিব সেইখিনি আপোনাৰ টিউশ্যন দিব পাৰিব। আৰু যদি লকডাউন খোলে, কেতিয়া খোলে আমি নাজানো, যেতিয়া খুলিব তেতিয়া তিনিচুকীয়া কলেজতো ক্লাছ ল'ব পাৰিব যদি ইচ্ছা কৰে। যিহেতু আমাৰ চেণ্টাৰ হ'ল তিনিচুকীয়া কলেজৰ প্ৰিন্সিপাল, প্ৰেছিডেণ্ট চবৰ লগতে আমাৰ কথা হৈছে। গতিকে এইখিনি আমি এটা এডিশ্যনেল এৰেঞ্জমেণ্ট কৰি থৈছোঁ যাতে তোমালোকৰ প্ৰব্লেম নহয়। ছাত্ৰ ছাত্ৰীসকলে যিহেতু কৈছে যে মানে আপোনালোকৰ কোনো এই কমিটিৰ লগত কোনো কথা পতা নাই বুলি কৈছে, আপুনি অকলে নাই ডিচিশ্যন মই কেনেকৈ ল'ম? মোৰ মেনেজমেণ্ট আছে, মেনেজমেণ্টে যেনেকুৱা ডিচিশ্যন ল'ব তেনেকৈয়ে আমি কথা পাতিম। এতিয়া কৈছে যে ঠিক আছে, তেওঁলোকে যেতিয়া প্ৰব্লেমখিনি যেতিয়া শুনালে, তেতিয়া তেওঁলোকে কৈছে যে ঠিক আছে আমি এটা মিটিং পাতিম ইয়াতে, যিহেতু আমাৰ বেছি মেম্বাৰ নাই, কম মেম্বাৰ, কাৰণ গভৰ্ণমেণ্টৰ এটা ৰেষ্ট্ৰিকশ্যন আছে 25ৰ বেছি আমাৰ তো
সেইটো আমি মেনেজমেণ্টে আমাক কৈছে যে আমি কৰিম, কাৰণ আমাৰ এইটো এটা ক্ৰাইচিছ চলি আছে। গতিকে ষ্টুডেণ্টৰ ক্লাছ যদি নহয় তেতিয়াহ'লে তেওঁলোকে আহিব পাৰিব, আৰু তেওঁলোকেতো বুজি নাপায়। এতিয়াও মই গাৰ্জিয়ানৰ লগত সৌৰভজ্যোতি আমাৰ দেউতাৰ লগত মই কথা পাতিছোঁ, তেওঁ কৈছে নাই মইতো পঠোৱা নাই ষ্টুডেণ্টক, সি কেনেকৈ গৈছে, মইতো ডিগবৈ আহিলোঁ, তো মইতো ডিগবৈ আহিলোঁ, মোক নজনাকৈ আহিছে, মই চাই ল'ম, মই ঘৰত ফোন কৰিম। তো সেইটো কাৰণে মই মানে ষ্টুডেণ্টে বুজি পোৱা নাই কাৰণে এই মিছআণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে এইখিনি হৈ আছে। ছাৰ আমাৰ এতিয়া নটিচ এটা লাগে যে আমি নটিচ দিছিলোঁ নেকি যে তোমালোকক মই তিনিচুকীয়া কলেজত এৰি দিম? সেইটো নহয়, সেইটো অৰেল কৈছোঁ, অৰেলি কৈছোঁ। এটা নটিচ এটা লাগে যে আমি কৰোণা ভাইৰাছ ভাল হোৱাৰ পিছত ইয়াত ক্লাছ কৰিব পাৰিম, অকল সেই নটিচটো লাগে। সেইদিনা আপুনি মোৰ মাক ক'লে যে ক্লাছ কৰিব, ঠিক আছে আমি মানি লৈছোঁ, তিনিচুকীয়া কলেজত ক্লাছ গ'লোঁ, 2টা ক্লাছ আমি টিউশ্যন ল'লোঁ। আমি ইয়াত ফাৰ্ষ্ট ইয়াৰ আমি ফাৰ্ষ্ট ইয়াৰত আমি আমাৰ নতুন টিচাৰৰ লগত আমাৰ মিল হ'বলৈ কিমান টাইম লাগে? আমি তাত নতুন যাম, আমাৰতো এনেও পঢ়া শুনা তাত ষ্টুডেণ্ট বেছি, আমাৰ ইয়াত কমত পঢ়ি যোৱা, আমি তাততো ভালছে আমি এডজাষ্ট হ'ব নোৱাৰিম ঘপকৈ, আৰু তাৰ উপৰিও দুটা তাৰ ছাবজেক্ট নাই, আমি তাত কেনেকৈ মেনেজ কৰিম? আপুনিতো বহুত ইজিলি কৰিলে সেইদিনা ছ'চিয়লজি মেমক যে সিহঁতি 2টা টিউশ্যন ল'ব, সিহঁতি মেনেজ কৰিব, সেইটোতো কথা নাই। আৰু মেমহঁত ছাৰে কৈছে লকডাউনৰ পিছত ক্লাছ ল'ব পাৰিব, কিন্তু মেমহঁতক যে এটা মেছেজ দিছে যে এইটো জুন মাহ মেমহঁতৰ কাৰণে লাষ্ট, আৰু যদি জুন মাহ মেমহঁতৰ কাৰণে লাষ্ট, আৰু আমি তেনেহ'লে আহি লকডাউনৰ পিছত মেম কাৰ লগত ক্লাছ কৰিম? আমি মেমহঁতি যদি নাথাকে। In the quest of truths and facts, to disseminate the logic and discard the propaganda, we don't sit back, we don't compromise. One region, one voice, the Northeast Voice, Ahom.